सो हेलो गाइस स्वागतम जनाइছো विनिरा ब्लग्सले सो एया बहुत दिन पिছত लग पाइছো क्योंकि मो एग्जाम चली आছিলে हेतु কাৰণে মই দিবলৈ নোৱাৰিছো আজি আমি কবালে গৈ আছো सो আপুনি গম পাব লাষ্টলৈকে ভিডিওটো চাওক তেতিয়া গম পাব আমি কলে গৈ আছো ইতিয়া কাৰণে তো আমি গুৱাহাটী গৈ আছো হেতু কৈ দিছো আমি বাছত গৈ আছো এয়া বাহিৰৰ নজাৰা বহুত ভাল গ্ৰীনাৰী बस है हेतु কাৰণে মই এনেকৈ শুট কৰিছো এয়া আহি পেলে পাই গলোহি আমি হোটেল বহুত ভোক লাগি আছিল কাৰণে খাবলৈ ষ্টাৰ্ট কৰি দিলো সৰি এন্ড এফালে মোৰ মা বিছনাত শুই আছে যেনেকে সবে মোৰ পাপাই আজি ভিডিও কৰিছে সো হেতু কাৰণে এফালে আমাৰ লাগেজ থোৱা আছে আৰু এফালে পাপা এটা আইনা আছে এন্ড এটো ৰুম 2v2 টাইপ হয় নাজানো ইয়াত এটা কভাৰ্ড আছে সৰি আৰু ইয়াত আমাৰ বস্তু থোৱা আছে ইয়াত লাগেজো জুই যাব কিন্তু আমি নথওঁ কাপোৰ কানি থোৱা আছে চাৰ্জাৰ আছে টেলিফোন আছে তাত মেনু আছে সো ভাল এফালে টিভিও আছিলে আপোনাক লোকক দেখাইছিলো এসি আছে এন্ড আৰু এটা এফালে কভাৰ্ড আছে এয়া খুলি দেখাইছো আমাৰ ইয়াততো তো একো থোৱা নাই আৰু তলত এটা চাৰ্জাৰ পইণ্ট আছে ইয়াতো ড্ৰাজ আছে ভিতৰত আছে ইয়াত ড্ৰাজ আছে আৰু ওপৰত টিভি ৰিমোট টিভি এনেকুৱা থোৱা আছে আৰু এফালে মই খাই আছিলো এণ্ড আপুনি কোনটো শ্ব' চাই ভাল পায় চিনচান নে ডৰেমন মই বেছি ডৰেমন চাই ভাল পাওঁ তেতিয়া ডৰেমন নাছিলে সেইটো কাৰণে সো এইটো হ'ল বাথৰুমটো আমাৰ বাথৰুমটো এয়া ভালেই হয় বাট অকণমান সৰু হয় আমাৰ কাৰণে এইটো চলি যাব বাথৰুম এইফালে বডি ৱাছ আৰু হেণ্ড ৱাছ দিছে এণ্ড বাথৰুমটো বেছি চাবলগীয়া নহয় বাৰু অবভিয়াছলি নহয় এয়া আৰু এইটো আছিলে ৰুমটোৰ আমাৰ এফালে আমি এতিয়া খাবলৈ লৈছোঁ বহুত ভোক লাগি আছিলে সেইটো কাৰণে আগতে খাই ল'লোঁ এফালে এনেকৈ পানী গৰম কৰা দিছে কফি চফি এনেকৈ দিছে চাহ বনাবলৈ এণ্ড কেটলি এনেকৈ দিছে এণ্ড তাত হোটেলত মানে খাবলৈ অৰ্ডাৰ কৰিবলৈ পায় এয়া আমি দিনতে ফ্লাই কৰিলোঁ মানে আমি এয়াৰপৰ্টলৈ গ'লোঁ ভিডিঅ' কৰা নহ'লে আৰু এয়াৰপৰ্টলৈ গৈ পেলাই এতিয়া প্লেনত উঠিলোঁ তো মই ভিডিঅ' কৰিছোঁ এণ্ড য়েছ মই উইণ্ড' ছিটত অবভিয়াছলি বহিছোঁ এণ্ড এয়া মই গোটেইখন ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ বাট য়েছ যিমানলৈকে মই পাৰিলোঁ সিমানলৈকে কৰিছোঁ মই এণ্ড য়েছ মই চিৰিয়াছলি প্লেনখন হিলি আছিলে সেইটো কাৰণে ইমান ভালকৈ হিৰোৱা নাছিলে এণ্ড এয়া এৰোপ্লেন উৰি গ'ল তাৰপিছত মোৰ মাৰ মোবাইলটো লৈ পেলাই এনেকৈ যে ট্ৰেণ্ডবোৰত দেখা থাকে ৰিলছবোৰত মোবাইলটো থ'লে তাৰপিছত যে কিমান ধুনীয়া নাজাৰা উঠে ন সেইটো কাৰণে মই মাৰ মোবাইলটোৰ লগত কৰিছিলোঁ আৰু মায়ে মোক ভিডিঅ' কৰি দিছিলে এতিয়া মই পূৰা সোমাবলৈ কোচিছ কৰিছোঁ যদি পঢ়ে নহয় একদম মানে বিচাৰোঁতে হালত বেয়া হৈ যাব সেইটো কাৰণে সো এইটো হ'ল নাজাৰা যোনটো মাৰ মোবাইলেৰে ধুনীয়াকৈ উঠিছিলে এণ্ড আই থিংক চ' বহুত ভাল নাজাৰা উঠিছিলে হোপ ইউ লাইক ইট মোৰটোতো বহুত ভাল লাগিছিলে তেতিয়া মোৰ প্ৰথম ফ্লাইট জাৰ্ণি আছিলে হয়তো এণ্ড আই লাভ ইট চ' হয় তাৰপিছত মোৰ মুখখন ইগন'ৰ কৰিব আৰু মই খাই আছিলোঁ কিয়কি মই শুই উঠিছিলোঁ নেপ লৈছিলোঁ পাৱাৰ নেপ এণ্ড ইয়াত বহুত পোহৰ আহিছে সেইটো কাৰণে তেনেকুৱা এণ্ড এয়া আমি পাই গ'লোহি আমি গোৱাত আছোঁ এতিয়া আৰু চাউথ গোৱা হয় আমি ৰাতি পাইছোঁগৈ এণ্ড জাৰ্ণি কৰি আহিছোঁ মানে টেক্সিত জাৰ্ণি কৰি আহিছোঁ চ' ৰাতি হৈ গ'লগৈ এয়া মোৰ মায়ে ৰুম টুৰ কৰিবলৈ বিচাৰিছে চ' আহিবলৈ কৈছে এণ্ড এয়া হ'ল আমাৰ বেড বহুত ভাল বেড আছিলে বহুত মানে কমফৰ্টেবল আছিলে চ' এয়া আমাৰ দৰ্জাখন বন্ধ কৰিলোঁ এণ্ড ৰুমটো বহুত ক্লিন আছিলে এণ্ড নাইচ আছিলে বিচ ফ্ৰণ্ট মানে চি ভিউ আছিলে চ' এতিয়া আহক দেখাওঁ কেনেকুৱা ৰাতিপুৱাহে বেছি ভাল লাগিব বাট তথাপিও দেখাই দিছোঁ এয়া হ'ল আমাৰ বেড আমি দুইজনী একদম শুই গ'লোঁ মানে ভাগৰ লাগি আহিছে ন সেইটো কাৰণে এণ্ড বেডখন বহুত ছফ্ট আছিলে এণ্ড কম্বল চম্বল চব আছিলে চ' ভাল
তাৰপিছত এয়া পিছফালে আমাৰ কভাৰ্ড আছে এণ্ড ইয়াত আঁঠুৱা তৰিবলৈ আই থিংক চ' দিছিলে বাট আমাৰ ওচৰত আঁঠুৱা নাছিলে আৰু দিছিলে যদিও নাজানো এণ্ড তাত ধুনীয়া পেইণ্টিংখন লাগি আছে এণ্ড বহুত ভাল ৰুম আছিলে মোৰ মায়ে কথা পাতি আছে এণ্ড এ চি আছে আমাৰ ৰুমত এ চিটো বহুত ভাল এণ্ড ফেনখন ৰিম'টেৰে চলে মই প্ৰথমবাৰ এনেকুৱা ফেন দেখিছোঁ আৰু মই আহি পেলাই ডাইৰেক্ট ভিডিঅ' কৰিছোঁ এণ্ড লাইট আছে দুইটা কেবুল আছে এণ্ড ইয়াত লিকুইড থ'বলৈ সৰু টেবুল এখন যাত চাহ তাহ খাবলৈ পাৰিম ইয়াত কেটেল আছে চাৰ্জিং পইণ্ট আছে টিভি ৰিম'ট এণ্ড ইয়াত লেম্প এটাও আছে কিয় নাজানো আমাৰ লাগেজ থোৱা আছে আৰু এয়া বেডখন মোক মায়ে কৈ আছে বেডখন কিমান ভাল আৰু ডাঙৰ আই থিংক চ' কিং চাইজ বেড হয় নাজানো হ'বলৈ পাৰে কিন্তু মানে বহুতে ভাল আছিলে কমফৰ্টেবল আছিলে এণ্ড আই লাইক ইট আৰু এয়া মা পাপাই কথা পাতোঁতেই গৈছে এয়া আমাৰ কভাৰ্ড হয় যাত আমাৰ বস্তু থৈ দিয়া আছে এণ্ড কভাৰ্ডটো মানে থৈ দিয়া কভাৰ্ড হয় তলত জোতা থৈছোঁ কেপছ থৈছোঁ এণ্ড পাপাৰ চোলা থোৱা আছে ড্ৰাজো আছে ইয়াত এণ্ড এনেকৈ হেংগাৰ থোৱা আছে তাত কাপোৰ থ'বলৈ পাৰিম বহুত ভাল আৰু এইফালে আমি নিজৰ এখন সৰু টেবুল এখন আছে তাত আমি এনেকৈ বস্তু থ'বলৈ পাৰি এণ্ড ৱালপেপাৰ এখন বহুত ধুনীয়া লাগিছে এণ্ড এয়া তাৰপিছত আমি বাথৰুমখন দৌৰটো অকণমান বেলেগ আছিলে মই প্ৰথমবাৰ দেখিছোঁ এনেকুৱা এণ্ড মোৰ মতে এই বাথৰুমটো বহুত ইউনিক আছিলে বিকজ যোনটো ইয়াৰ চিংক হয় তাৰ চিংকটো ইমানেই ধুনীয়া মই ক'বলৈ নোৱাৰোঁ চিংকটো বহুত কিউট লাগিছিলে এণ্ড বহুত নাইচ হয় চিংকটো কিবা মানে বাতি থাকে ন বাতি টাইপৰ আছিলে আৰু ইয়াত এনেকৈ আমি ফেচ ৱাছ আনিছোঁ নিজৰ ঘৰৰ পৰা এণ্ড চাবোনটো শ্বেম্পু এক্সট্ৰাকৈ দিছে আৰু চাবোন আৰু হেণ্ড ৱাছ সেইটো এক্সট্ৰাকৈ দিছে এণ্ড হেণ্ড টাৱেল দিছে আমাৰ এণ্ড এয়া আৰু এই যোনটো ৰুম হয় ৰুমৰ যোনটো বাথৰুম হয় সেইটো অকণমান ডাঙৰ সিটোৰ যোনটো ৰুম দেখাইছিলোঁ ৰুমটোতো বহুতে ডাঙৰ আছিলে এণ্ড ওপৰত লেম্প আছে লেম্প টাইপ মানে লাইট হয় কি হয় নাজানো বাট বহুত ধুনীয়া আৰু এটা লাইট আছিলে মই দেখাবলৈ পাহৰি গ'লোঁ লাইটটো জ্বলাই পেলাই দেখাম বুলি ভাবিছিলোঁ কিন্তু ঘপককৈ পাহৰি দিলোঁ এণ্ড ইয়াত এক্সট্ৰা টাৱেল দিছে আমাৰ হাতক ঠিক আছে এক্সট্ৰা মানে 3খনমান দিছিলে চ' এতিয়া আমি ৰেষ্ট কৰিম ধুনীয়াকৈ ৰুমটোত আমি অকণমান হেৰি লৈ পেলাই খাবলৈ যাম খুৱাই দেখাম চাগে চ' আমি অকণমান ৰেষ্ট লৈ পেলাই খাবলৈ আহি গ'লোঁ এণ্ড আমি বিচত খাইছোঁহি বিচৰ চামনে ৰাতি ধুনীয়াকৈ এনেকৈ টেবুল পাতি দিয়ে চ' মানে খাবলৈ বহুত ভাল লাগে এণ্ড বিচৰ চামনেতো আৰু ভাল লাগে ৰাতিপুৱা বেছি ভাল লাগিব কিউকি এতিয়া ইমান ভালকৈ দেখা নাই বহুত কেণ্ডেল লাইট তেনেকৈ ডিনাৰ কৰে মানুহবোৰে এণ্ড হয় সাগৰখন এতিয়া মুঠতে দেখা নাই ৰাতিপুৱা আপোনালোকক ভালকৈ দেখাম এণ্ড এয়া কেণ্ডেল থৈ দিয়া আছে এণ্ড আমি সাগৰৰ মানে চামনে খাইছোঁ চ' বহুত ভাল লাগিছে আৰু আমি এতিয়া ডিনাৰ অৰ্ডাৰ কৰিছোঁ আমি লাইটকৈ খাইছোঁ মানে ইমান হেৰিকৈ খোৱা নাই ঠিক আছে চ' এয়া চ' ভাবিলোঁ ৰাতিপুৱা আমি ওলাই যাওঁ বহুত এক্সাইটেড আছিলোঁ আমি প্ৰথমবাৰ বিচলৈ আহিছোঁ এণ্ড এয়া আমি য'ত আছোঁ ইয়াত এটা টেপ আছে যোনটো আমি সাগৰৰ পৰা আহি পেলাই ধুবলৈ পাৰোঁ কিউকি ইয়াত যদি লেতেৰা হৈ যায় তেতিয়া মানে তাত মানে চেণ্ড যদি ইকঠা হৈ যায় তেতিয়া বহুত পৰুৱা আহে বোলে সেইটো কাৰণে মানে তাত টেপ দি থোৱা আছে এণ্ড হয়া সাগৰখন দেখিয়ে বহুত এক্সাইটেড লাগিছে এণ্ড বহুত মানে ভাল লাগিছে হয়া ইয়াত এটা হেৰি কুকুৰ এটাও আছে কিয় নাজানো আমি দুইজনী গ'লোৱে পাপাই শ্বুট কৰি আছে দেখাইছে এয়া আমি চি ভিউ ৰুম লৈছোঁ আমি একদম ফ্ৰণ্টৰটো লোৱা নাই বাট তথাপিও গাৰ্ডেন ভিউ এণ্ড চি ভিউ দুইটা লৈছোঁ ইয়াত ধুনীয়াকৈ বহিবলৈ পাৰিম ভাল লাগে আৰু এয়া দুখোজমান গৈ সাগৰ কি ভাল লাগে ন গৈ আছোঁ এতিয়া গৈ পেলাই আপোনালোকক দেখাম কিমান ভাল লাগে তাৰ মাতটো এইখন হোটেলখন আমি য'ত থাকিছিলোঁ শম্ভু ৰিট্ৰিট
এখনত আমি থাকিছিলোঁ আৰু ইয়াত বহুত কটেজেছ আছে ইয়াত এখন ৰেষ্টুৰেণ্ট আছে আমি য'ত খাইছিলোঁ ৰাতি ইয়াত বহুত লাইটিং হৈ থাকে এণ্ড বিচৰ ফ্ৰণ্টতে খাবলৈ পাৰি বহুত কটেজেছ আছে সেইফালে গৈ পেলাই এইফালে এনেকৈ চি ভিউ কটেজেছ যি মন যায় তেনেকৈ ভাল লাগে সেইটো কাৰণে আমাৰ সেইফালে ৰুম আছেগৈ আৰু এইফালে দুখোজমান হেৰি কৰি পেলাই ইয়াত আমাৰ সাগৰ আছে এইফালে বহুত এক্টিভিটিজ হয় মানে ইমান নহয় আমি চাউথ গোৱাত আছোঁ সেইটো কাৰণে ইয়াত ইমান নহয় বাট এইফালেদি পাপাই কৈছিলে কি এইফালেদি বহুত যায় বাটাৰফ্লাই হেৰি বিচলৈ চ' আই থিংক চ' আমি যাম বাটাৰফ্লাইলৈ বাট কাইলৈ আজি নহয় কাইলৈ চ' এয়া মই লৈ ফুৰিছোঁ টোপোলাটো ভিতৰত আছে মোৰ খেলনা বস্তু অবভিয়াছলি বিচত খেলিবলৈ মই খেলনা বস্তু আনিম শ্বেপ বনাম সটোৱে বৰ ভাল লাগে খেলি সেইটো কাৰণে মই টোপোলাটো লৈয়ে ফুৰিছোঁ এয়া মায়ে ভিডিঅ' কৰি আছে মাৰ চেনেলটো দিবলৈ এয়া আমি ৰাতিপুৱাই আহিছোঁ বেছি ভিৰ নহয় বাৰু ইয়াত তথাপিও মানে ভাল লাগে এয়া মই একদম গৈছোঁ পাপাই এয়া নামিছে সাগৰত মোৰ প্ৰথমতে বৰ ভয় লাগিল এতিয়া ইমান ভয় লগা নাই বাৰু এতিয়া ভয়টো অকণমান গৈছেগৈ চ' এয়া মোৰ পাপাই একদম খোজকাঢ়ি ফুৰিছে একদম সাগৰৰ পানীবোৰ চুলে বহুত ভাল লাগে ন আৰু সাগৰৰ যোনটো মাতটো বহুত ভাল আৰু সেইফালে পাহাৰ আছে এইফালে এয়া মোক মাতিছে বাট মোৰ ভয় কৰিছে বহুত মই যদি খেলি আছিলোঁ তেতিয়া তাৰপিছত এয়া মা আৰু মই দুইজনীয়ে ভিডিঅ' কৰি আছোঁ পূৰা এয়া আমি পূৰা দৌৰি ফুৰিছোঁ Sometimes like all you want to do is run. Hear me out, hear me out. It's all the things you never show. There are the things I want to know. Secrets start in your heart so slow. But if you don't wanna tell me now, I guess I'll never know. Losing almost all my energy. It's getting hard to talk to you, and I'm the only one who speaks. It's all the things you never show. চ' এয়া আমি ব্ৰেকফাষ্ট কৰিবলৈ আহি গ'লোঁ এয়া পাপাই খাইছে অ'টছ মায়ে খাইছে অ'টছ এণ্ড মই খাইছোঁ পৰঠা তাৰ পৰঠাটো ইমান ভাল নাছিলে বাট তথাপিও খাবটোতো লাগিবই সেইটো কাৰণে এয়া অকণমান লাইট খাইছোঁ এণ্ড ইমানখিনি পিচেছ কৰি দিছিলে বহুত প্লেটখন বহুত ধুনীয়া লাগিছিলে বাৰু ইয়াৰ পিছত আমি ক'ৰবালৈ যাম হয়তো নকওঁ বাৰু এয়া আমি চবে ব্ৰেকফাষ্ট কৰিবলৈ লৈছোঁ এয়া চ' আজিৰ কাৰণে সিমানেই আছিলে আকৌ কাইলৈ ভিডিঅ' আহিব তেতিয়া আপুনি চাব এয়া আমি খাই লওঁ চ' আজিৰ কাৰণে বাই চি ইউ টাটা লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এণ্ড শ্বেয়াৰ কৰিব বাই